ভাল খবৰ সুখবৰ হয় বন্ধু বান্ধৱীসকল। লস্কৰপথাৰ, কাপাচুৰা, বাৰুৱা বাজাৰ, ভীমৰালী আদি অঞ্চলৰ ৰাইজৰ বাবে আদি অঞ্চলৰ জনসাধাৰণৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে মোৰ পিছফালে দেখিব পাৰিছেনে লস্কৰপথাৰ স্বাস্থ্য উপকেন্দ্ৰ। লস্কৰপথাৰ স্বাস্থ্য উপকেন্দ্ৰ এইটো নতুনকৈ খোলা হৈছে। হয় বন্ধু বান্ধৱীসকল, এই স্বাস্থ্য কেন্দ্ৰটো খোলা হৈছে লস্কৰপথাৰ কাপাচুৰা বজাৰত। আমি যদি চমুকৈ ক'ব যাওঁ চবেই গম পায় কাৰ্বি বস্তিত এইখন স্বাস্থ্য উপকেন্দ্ৰ নতুনকৈ খোলা হৈছে। আৰু যোৱাকালি আমাৰ হোজাই সমষ্টিৰ বিধায়ক শ্ৰীযুত শিলাদিত্য দেৱ ডাঙৰীয়াৰ হাতৰ দ্বাৰা এইখন উদ্বোধন কৰা হৈছে, মুকলি কৰি দিয়া হৈছে। এতিয়াৰ পৰা আপোনালোকে এইখন স্বাস্থ্য উপকেন্দ্ৰত আহিব পাৰিব। বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা আমি লংকালে হোজাইলে দূৰ দূৰণিত যাবলগীয়া আমাৰ প্ৰয়োজন নাই। আমাৰ ওচৰে পাছৰে নতুনকৈ স্বাস্থ্য কেন্দ্ৰ মুকলি কৰি দিয়া হৈছে। আৰু এই খবৰটো আপোনালোকে যদি নিশ্চয় পাইছে, মই আশা কৰিম আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিছে। কাৰণ আমি সকলোৱে জনা প্ৰয়োজন যে আমাৰ নিজৰ অঞ্চলত, আমাৰ নিজৰ গাঁৱৰ কাষতে এখন নতুনকৈ চৰকাৰী স্বাস্থ্য উপকেন্দ্ৰ খুলি দিয়া হৈছে, মুকলি কৰি দিয়া হৈছে ৰাইজৰ জনসাধাৰণৰ সুবিধাৰ্থে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি এই ঠাইখন, এই জেগাখন চিনি নাপায়, মই আপোনালোকক এইফালে দেখাব চেষ্টা কৰিম। অলপ এইফালে দেখাবা। এয়া আপোনালোকে দেখিছে ভেটেনেৰী হস্পিটেল। আমি বহুতে অৱগত যে লস্কৰপথাৰ কাপাচুৰা বজাৰত এটা পশু চিকিৎসা হস্পিটেল আছে, যাক আমি ভেটেনেৰী হস্পিটেল বুলি কওঁ। এয়া হৈছে ভেটেনেৰী হস্পিটেল। আৰু সেইফালে আপোনালোকে দেখা পাইছে যে কাপাচুৰা বজাৰ আৰু এইটো এটা ৰোড হয়। এই ৰোডেৰে আমি হোজাই যাব পাৰোঁ। তো এই আছিলে এড্ৰেছ স্থানটো। এইখিনি স্থানত, এই এড্ৰেছত নতুনকৈ আমাৰ লস্কৰপথাৰ স্বাস্থ্য উপকেন্দ্ৰ নামৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খুলি দিয়া হৈছে, য'ত আমি চৰকাৰীভাৱে বিনামূলীয়া সৰু সুৰা আমাৰ যিবোৰ বেমাৰ আছে, সৰু সুৰা আমাৰ যিবোৰ চিকিৎসা আছে, সকলো ধৰণৰ চিকিৎসা আমি ইয়াতে আহি কৰাব পাৰিম। আমাৰ লংকা হোজাই যোৱাৰ প্ৰয়োজন নাই। তো ভিডিঅ'ত এইখিনি আছিলে। আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব আৰু বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'ত সমাপ্ত কৰোঁ। ধন্যবাদ।